Hello guys, Assalamualaikum, good evening. আজি মই আপোনালোকৰ বাবে লৈ আহিছো মেৰিগোল্ড বিস্কুটৰ পেৰা ৰেচিপি। ভিডিওটো শেষলৈকে চাব। ভাল লাগিলে লাইক, কমেন্ট আৰু শেয়াৰ কৰিব। আৰু কোনবা যদি মোৰ চেনেললৈ নতুন তেনেহলে সাবস্ক্ৰাইব কৰি দিব। আহক আজি ভিডিওটো আৰম্ভ কৰো। এখিনি মেৰিগোল্ড বিস্কুট পেকেট মই মিক্সিত গুৰি কৰি ললো আৰু চেনি এখিনি গুৰি কৰি ললো মিক্সিত আগতীয়াকৈ। আৰু এখিনি লিকুইড গাখীৰ আৰু এইখিনি হৈছে পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰটো নিদিলেও হয়, সোৱাদৰ কাৰণে দিলে ভাল আৰু আপোনালোকৰ যদি ইচ্ছা হয় তেনেহলে দিব পাৰে। গাখীৰ নিদিয়ে যদি তেনেহলে ঘিউ অলপ দিব পাৰে সোৱাদৰ কাৰণে। প্লেটখনৰ পৰা মই ঢালি ললো যেহেতু ইখন সৰু আছিল প্লেটখন অলপ। তাৰ পাছত মই চেনিখিনি যোনখিনি মিক্সিত গুৰি কৰি লৈছিলোঁ সেইখিনি ঢালি লম অলপকৈ ঢালি মিলাই ল'ব ভালদৰে। চাইছে এনেদৰে মিলাই ল'ব। মই হাতৰে মিলাইছোঁ যিহেতু চামুচেৰে ইমান ভালদৰে মিল নাখায়, সেইকাৰণে মই হাতৰে মিলাই লৈছোঁ ভালদৰে। তাৰ পাছত এই পাউডাৰ গাখীৰখিনি দি দিব। মই ইয়াত ঘিউ দিয়া নাই যিহেতু মই পাউডাৰ গাখীৰ দিছোঁ। তাৰ পাছত গোটেইখিনি মিলাই ল'ব ভালদৰে। চাইছে এনেদৰে মিলাই ল'ব। মই হাতৰে মিলাইছোঁ যিহেতু চামুচেৰে ইমান ভালদৰে মিল নাখায়, সেইকাৰণে মই হাতৰে মিলাই লৈছোঁ ভালদৰে। ভালদৰে সেইখিনি মিলাই লোৱাৰ পাছত যোনখিনি লিকুইড গাখীৰ আছিলে সেইখিনি অলপকৈ এড কৰিব। অলপকৈ এড কৰি মিলাই ল'ব ভালদৰে। একেবাৰতে গোটেইখিনি এড নকৰিব, এনেকৈ এড কৰি থাকিব গাখীৰখিনি। একেবাৰতে এড নকৰিব, এনেদৰে হৈ পৰিব যেতিয়া গাখীৰখিনি এড কৰিব। হৈ পৰিছে এনেদৰে। এতিয়া মই দুটা ভাগ কৰি ল'ম সহজ হ'বৰ কাৰণে। তাৰ পাছত হাতত ঘিউ অলপ লগাই ল'ব, নহ'লে ৰিফাইন তেল অলপো ল'ব পাৰে। লগাই পিনি এনেদৰে বনাই ল'ব এনেদৰে ধুনীয়াকৈ। আপোনালোকক শ্বেয়াৰ কৰা এই ৰেচিপিটো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰি থাকিব। এবাৰ ট্ৰাই কৰি চাব, এইটো বহুত সোৱাদযুক্ত হয়।